নমস্কাৰ বন্ধুসকল, ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা অসমত পলিগেমি বেন হৈ যাব বা বন্ধ হৈ যাব। আৰু এই ষ্টেটমেণ্ট অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই পাব্লিকেলি ঘোষণা কৰিলে। Polygamy law to ban the practice of a man marrying multiple women. Himanta mulls banning polygamy in Assam. অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ পৰা কোনো এজনীতকৈ বেছি পত্নী বিয়া কৰোৱাব নোৱাৰে। लेकिन असम में पॉलीगेमी को बैन करते हुए हम फरवरी में कानून पास करें। অকল এনাউন্সে কৰা নাই, মন্ত্ৰীগৰাকীয়ে এয়াও ক'লে যে এই আইনখনৰ ওপৰত কৰিবলগীয়া সকলোবোৰ কাম ইতিমধ্যে কৰি শেষ হৈছে আৰু 5 তাৰিখে এই পলিগেমি বেনৰ সৈতে চাইল্ড মেৰিজ এবলিউশ্যন বিলখনো পাছ কৰিব। মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছত ৰাজনৈতিক নেতাসকলৰ মাজত ধৰফৰ লাগিব, কাৰণ পলিগেমি বেন এই বস্তুটো দেখাত যথেষ্ট এণ্টি মুছলিম লৰ নিচিনা লাগে, কাৰণ বেছিভাগ মুছলিমসকলৰ মাজতহে এগৰাকীতকৈ বেছি পত্নী ৰখা দেখিবলৈ পোৱা যায়। মন্ত্ৰীগৰাকীৰ এই সিদ্ধান্ত ক্ৰিটিচাইজ কৰি এজন বহুত প্ৰমিনেণ্ট অপজিশ্যন লিডাৰে ক'লে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্তই মুছলিমসকলৰ প্ৰতি বহুত হেট্ৰেড দেখুৱাইছে। देखिए उनका क्या देखिए वो लोग सिर्फ एक आंख से देख रहे बस, और उस आंख में क्या हेट्रेड भरी हुई मुसलमानों के आस्ते। আনকি আৰু কিছুমান পলিটিকেল লিডাৰেতো চৰকাৰক এই বুলি দোষী সাব্যস্ত কৰিছে যে এই সম্পূৰ্ণ বিষয়টো পলিটিকেলি মটিভেটেড। চৰকাৰে অনলি ইলেকশ্যন জিকিবলৈ এই আইনখন পাছ কৰিছে। গতিকে যিয়ে নহওক বন্ধুসকল, আপোনালোকৰ মতে চৰকাৰৰ এই সিদ্ধান্ত উচিত হয় নে নহয় কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে বাই।